সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তেই অসমৰ মৰিগাঁও জিলাৰ বাহাকাবাৰী প্ৰাথমিক বিদ্যালয়ত ঘটিল এক আজব কাণ্ড। যি সময়ত কৰোনাৰ ফলত সকলো স্কুল কলেজ বন্ধ, তেনে সময়তেই হঠাৎ এখন বন্ধ স্কুললৈ আহিল ছাত্ৰ ছাত্ৰীৰ বাবে স্কুল ইউনিফৰ্ম। আৰু এই ঘটনা সংঘটিত হয় মৰিগাঁও জিলাৰ বাহাকাবাৰী প্ৰাথমিক বিদ্যালয়ত। উল্লেখ্য যে ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম অহাৰ কথা কিন্তু গমেই নাপায় বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে। আপোনালোকৰ এয়া বাহাকাৰী যাই বস্তি লিখা আছে, আপোনালোকৰ এখন গাঁও নে বস্তি? বাহাকাবাৰী গাঁও বুলিলেও কথা নাছিলে, বস্তি এল পি স্কুল হ'বই নোৱাৰে। এইটো বস্তি কেনেকুৱা হ'ল? হয়, কোনোবা এইটো আমাৰ ভাষিক কেনেকুৱা কোনোবা সম্প্ৰদায়ৰ মানুহ হয়, সেইটো কাৰণে আজিলৈ আমি ৰিচিভ কৰাই নাই এইটো কাপোৰ, আৰু যিয়ে দিছে উভতাই নিয়ক এই ক'বলগীয়া। কাপোৰটো ক'ত থৈ গৈছিলে? কাপোৰটো প্ৰথমতে সেইফালে ক'ৰবাত পেলাই থৈ গৈছিলে, মানুহজনে পাই পেলাই ভৰাই দিলে আৰু। হয়, এতিয়া লকডাউনৰ মাজতো কাপোৰ পিন্ধাটো নহয়? নাই নাই নাই, কোনো কথা। আপোনালোকে এতিয়া এই কাপোৰটো পিন্ধাবনে? নাই, নিপিন্ধাওঁ, কোনো কথা নিপিন্ধাওঁ। হয়, এইটো সংকটো নহয় এইটো। হয়, কিবা কৰি তেওঁলোকে দিলেও মানে আমাৰ অসুবিধা আছে কি, যিহেতু আমি এই কোনো পাৰ্টি এটা চিলেক্ট কৰা নাছিলোঁ যে এইটো পাৰ্টিয়ে কাপোৰ দিব, কিন্তু আমি কমিটিখনে চিলেক্ট কৰা পাৰ্টিটোহে দিব লাগে বুলি ভাবিছিলোঁ। তথাপিও তেওঁলোকে কি এটা পাক লগাই পেলাই কাপোৰবোৰ দিলে মই ধৰিব নোৱাৰিলোঁ। গতিকে আমি দুখ পাইছোঁ। এই কাপোৰটো তেওঁলোকে যে ফিৰাই নিয়ে। দাদা, আপোনাৰ এই কাপোৰটো যে এতিয়া দিলে, আপোনালোকৰ কিবা এগ্ৰিমেণ্ট হৈছিলে নেকি তেখেতৰ? কিন্তু আমি নাজানো, মই কমিটিয়ে নাজানো। আপোনালোকে এগ্ৰিমেণ্ট নকৰাকৈ এই পাৰ্টিটো আনি দিছে? আৰু এতিয়া এই লকডাউনৰ মাজত আপোনালোকে কাপোৰটো পিন্ধাবনে? আমি নিপিন্ধাওঁ। নিপিন্ধাই? ল'ব লাগিব, জোখ মাক নকৰাকৈ কোনো পধ্যে কাপোৰ দিব নোৱাৰিব। কাপোৰটো যে এতিয়া দিলে, আপোনালোকৰ কিবা এগ্ৰিমেণ্ট হৈছিলে নেকি তেখেতৰ? কিন্তু আমি নাজানো, মই কমিটিয়ে নাজানো। আপোনালোকে এগ্ৰিমেণ্ট নকৰাকৈ এই পাৰ্টিটো আনি দিছে? আৰু এতিয়া এই লকডাউনৰ মাজত আপোনালোকে কাপোৰটো পিন্ধাবনে? আমি নিপিন্ধাওঁ। নিপিন্ধাই? এতিয়া তেখেতক কাপোৰটো নিবৰ কাৰণে পাৰ্মিশ্যনটো দিছে? আমি জনাইছোঁ, জনাম তেওঁ আহক, হেডমাষ্টাৰ আহি পেলাই জনাই দিয়ক যে তেখেতৰ যিটো পাৰ্টি দিছিলে কাপোৰটো তেওঁ নিয়ম। ছাৰ, আপোনাৰ নামটো কি হয়? প্ৰশান্ত কলিতা। আপুনি কোন স্কুলৰ প্ৰধান শিক্ষক? বাহাকাবাৰী প্ৰাথমিক বিদ্যালয়। এতিয়া এই লকডাউনৰ মাজত যি ইউনিফৰ্ম হৈছে তাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে, এই সন্দৰ্ভত আপুনি কি ক'ব? এই খণ্ডত মানে মই এতিয়া আমি কাপোৰ এগ্ৰিমেণ্ট কৰা নাই, কিন্তু চিয়ে মোক ক'লে কি যে আপোনাৰ স্কুলত কাপোৰ গৈ আছে। এতিয়া কোনে দিছে, কি কৰিছে, মই একো নাজানো। চিয়াচি যে বুলি কৈছে, চিয়াচি সেই মানুহজনৰ নাম কি হয়? দীপক নাথ। দীপক নাথ। তেওঁ ঘৰ জানে নেকি ক'ত হয়? তেওঁক মই জানো যে নাজানো, কিন্তু তেওঁ মোক ফোন কৰিছে আপোনাৰ স্কুলত ইউনিফৰ্ম গৈ আছে, আপুনি যাওক। মইতো কাৰো লগত হেৰি কৰা নাই, এগ্ৰিমেণ্ট কৰা নাই, হেৰি কৰা নাই, কেনেকৈ কাপোৰ দিবগৈ? নে স্কুলৰ ষ্টুডেণ্টৰ জোখমাখ লৈছে নেকি? একো নাই, আমি নাজানো, এইবিলাক জ্ঞাতই নহয় আমি। এতিয়া ছাৰ, এই সন্দৰ্ভত চিয়াচি আপোনাক কি মন্তব্য আগবঢ়াইছে? আপোনাক চিয়াচি মানে কৈছে যে আপুনি ল'ৰা ছোৱালীয়ে কাপোৰ পিন্ধাইছে নেকি? এইটো মাক লৈ মই ল'ৰা ছোৱালীহে কাপোৰ পিন্ধাব নোৱাৰোঁ, কাৰণ ল'ৰা ছোৱালী এতিয়া ইমান হেৰিৰ মাজত মই ল'ৰা ছোৱালী কেনেকৈ সেয়া কাপোৰ পিন্ধাম? আৰু যদি কিবা এটা ল'ৰা ছোৱালী কিবা এটা হৈ যায়, গতিকে মই মুঠতে এটা কথা কি, শিক্ষামন্ত্ৰীয়ে একো ডিচিশ্যন নিদিয়ালৈকে আমি একো স্কুলৰ কাৰণে আমি একো নকওঁ। তথা এই কথাৰ উমান নাই ছাত্ৰ ছাত্ৰীৰ সহিতে সমিতিৰ বিষয়ববীয়া তথা স্থানীয় লোকৰো। উল্লেখ্য যে বিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীৰ কোনো ধৰণৰ জোখমাখেই গ্ৰহণ কৰা নাছিল স্কুল ইউনিফৰ্মৰ বাবে। আৰু প্ৰধান শিক্ষক মহোদয়ৰ অভিযোগ অনুসৰি CRC দীপক নাথে সমিতি তথা প্ৰধান শিক্ষক মহোদয়ৰ অজ্ঞাতে এই সকলো চলনাময় কাম কৰি আছে। CRC দীপক নাথে সমগ্ৰ বিশ্বত কৰোনা আৰু বলিয়াবানৰ হাহাকাৰময় পৰিস্থিতিৰ মাজতেই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত হেতালি খেলি কাৰ অনুমতি গ্ৰহণ কৰি এনেদৰে স্কুলৰ সন্মুখত জোখমাখ নোলোৱাকৈ স্কুল ইউনিফৰ্ম থৈ যাবলৈ সাহস কৰিলে, সেয়াহে লক্ষণীয় কথা। মৰিগাঁৱৰ পৰা কৃষ্ণ কুমাৰ নাথৰ ৰিপৰ্ট, চেনেল নৰ্থ ইষ্ট। Welcome to Get Connect, a leading multi-brand electronics store.
near Momohat, Guwahati, Assam 06. Phone number 7637032568.